নমস্কাৰ ফ্ৰেণ্ডছ সকলোকে আন এটা ব্যতিক্ৰমী ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মহাৰণৰ পিছত এনেকুৱা এটা আমি ভিডিঅ' বনাইছোঁ মহাৰণতকৈ অলপ বেলেগ। এইটো সাধাৰণতে আমাৰ সমাজত ঘটি থকা মানে কিছুমান ঘটনাক ভিত্তি কৰি আমি আমাৰ ধনজিতে লিখি উলিয়াইছে আৰু ডাইৰেকশ্যনো কৰিছে। নমস্কাৰ, মই ডাইৰেকশ্যন কৰিছোঁ, স্ক্ৰিপ্টটো মই লিখিছোঁ। আমাৰ গাঁও হওক চহৰত মানে এনেকুৱা ধৰণৰ ঘটনা চলি তাকে লৈ ষ্টৰিটো কৰিছোঁ। আপোনালোকে ষ্টৰিটো চাব। আৰু আমাৰ নতুনকৈ কেমেৰা কৰিছে অনুপম বৈশ্য, ভাল কেমেৰা কৰিছে। উৎপলে অভিনয় কৰিছে, উৎপল কৈ দিয়া অলপ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু যদি কিবা এইটোত আপোনালোকে ভুল ভ্ৰান্তি দেখে তেতিয়াহ'লে আপোনালোকৰ নিজৰ মাজৰ এজন বুলি ভাবি যাতে ক্ষমা কৰি দিয়ে। বলক তেন্তে আমি বেছি দেৰি নকৰোঁ, ভিডিঅ'ৰ মাজলৈ যাওঁ। বলক। দেউতা কোৱা অফিচৰ কামবোৰ ঠিকে ঠাকে চলি আছে নে? চব ঠিক ঠাক চলি আছে দেউতা। দেউতা তোমাৰ গাটো এতিয়া কেনে? আগতকৈ অকণমান ভাল পাইছোঁ ৰ। হয় নেকি? ঠিক আছে দেউতা, ৰেষ্ট কৰা। মই মানে ফ্ৰেছ হৈ অফিচলৈ যাবলৈ দেৰি হৈছে, মই গৈ থাকোঁ। ঠিকে আছে দে, যাবি চেণ্টাৰ। পৰি মোৰ টিফিন ৰেডি হৈ আছে নে? মোৰ অফিচৰ পৰা বহুত দেৰি হৈ আছে। তোমাৰ যে হ'লে কামে আৰু মোৰ কাৰণে তোমাৰ অলপো সময় নাই। হ'ব দিয়া, ক'লে যাবা? যাম আৰু এঠাইত। এতিয়া মোৰ দেৰি হৈছে। হা লগ পাম। দেউতা, অ' দেউতা, আপোনাৰ গাটো বেছি বেয়া হৈছে নেকি? মূৰটো অকণমান বিষাই আছে বোৱাৰী। তুমি যদি বেয়া নোপোৱা অকণমান মোক বামটো লগাই দিবা নেকি? আৰে মইনো কিয় বেয়া পাম, ৰ'ব আনিছোঁ। হেল্ল' হেল্ল' ৰূপম, দেউতা দেউতাই মোৰ লগত চিন্তা নকৰিব, মই আপোনাক হস্পিটেল লৈ যাই আছোঁ। দেউতা আপুনি অকণো চিন্তা নকৰিব। দেউতা Oh my God! Hello? 108? হেল্ল' ৰূপম, তুমি ইমান দেৰি কিয় আহি পোৱা নাই? কি হস্পিটেলত? স্যার রূপমের অবস্থা আছে কিনা?
নকয় যে আই এম সৰি ৰূপম এই পৃথিৱীত নাই এতিয়াতো এনেকৈ কান্দা কাটা কৰি থাকিলে নহ'ব তেওঁ ৰূপমৰ মুখাগ্নি কোনে কৰিব মোৰ ল'ৰাৰ মুখাগ্নি মই নিজে কৰিম নহ'ব মোৰ স্বামীৰ মুখাগ্নি মই নিজে কৰিম চকুৰ দুকুণত নিয়ৰ কণা জিলিকে জোনে আকাশত পোহৰ ঢালোতে নিয়ৰৰ কণাবোৰ চকুলো হয় পাগৰে ৰাতি নুপুৱাই মোৰ তোমাক হেৰুৱাই কিয় গ'লা তুমি বাৰু মোকে কন্দুৱাই কিয় গ'লা তুমি বাৰু মোকে কন্দুৱাই নুবুজিলো নাজানিলো তোমাক পায়ো কিয় হেৰুৱালো কি কৰিব ওলাইছে আপুনি এইবিলাক মই কিন্তু চিঞৰি দিম বোৱাৰী তুমি চিঞৰিব নালাগে নহয় ইয়াততো কোনো নাই ইয়াত অকল তুমি আৰু মইহে আছো মই ভালে ভালে কৈছোঁ আপুনি ইয়াৰ পৰা গুচি যাওক মই আঁতৰি যাব লাগে হা তোৰ তোৰ এইটো ডিটেইলছ খাওঁ মই কি কি যে কৰা নাই মই নিজৰ ল'ৰাকে মাৰি পেলাইছোঁ তোৰ কাৰণে যাওঁ আহা না বোৱাৰী আহা না তাৰমানে ৰূপমক আপুনি মাৰিছে হয় বোৱাৰী
বাপেকৰ নামত এডাল বিষাক্ত সাপ তই বাচি থাকি তোৰ লাভ নাই